নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আকৌ এবাৰ জনাইছোঁ স্বাগতম। আজি আপোনালোকৰ মাজলৈ মই এটা অসমীয়া সাজপাৰৰ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো আমাৰ গাঁৱতে কৰিছিলোঁ মই। আমাৰ ঢেকীয়াখোৱা গাঁৱত অনুষ্ঠিত হোৱা মাধৱদেৱ পুথিভঁৰালৰ প্ৰাংগণত বহাগী উৎসৱৰ লগত সংগতি ৰাখি সাজপাৰ প্ৰতিযোগিতাৰ ভিডিঅ'। এই সাজপাৰ প্ৰতিযোগিতাত আমাৰ ছোৱালীয়েও অংশগ্ৰহণ কৰিছিলে আৰু অংশগ্ৰহণ কৰি তাই প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে তাইক আশীৰ্বাদ কৰিব যাতে তাই এনেদৰে আগলৈ আগুৱাই যাব পাৰে আৰু আপোনালোকে এই ভিডিঅ'টো উপভোগ কৰকচোন। নমস্কাৰ বিচাৰক মণ্ডলী, মই যোৰহাট জিলাৰ ঢেকীয়াখোৱা গাঁৱৰ নিবাসী শ্ৰী দুলাল চন্দ্ৰ শইকীয়া আৰু শ্ৰী নমিতা শইকীয়াৰ একমাত্ৰ কন্যা। নৃত্য গীত আৰু সৌন্দৰ্য চৰ্চা কৰি মই খুবেই ভাল পাওঁ। মই বাল্য নিকেতনৰ ৮ম শ্ৰেণীৰ ছাত্ৰী। ধন্যবাদ।